নিহাৰিকাও জানৰ মাছ ধৰিবলে বৰশী নালাগে নিহাৰিকাও জানৰ মাছ ধৰিবলে বৰশী নালাগে নিহাৰিকাও জানৰ মাছ ধৰিবলে বৰশী নালাগে নিহাৰিকা তোমাৰ প্ৰেমত পৰিবলে ফাগুনৰ নালাগে নিহাৰিকাও জানৰ মাছ ধৰিবলে বৰশী নালাগে নিহাৰিকা তোমাৰ প্ৰেমত পৰিবলে ফাগুনৰ নালাগে মকতৰ নালাগে ভাল পোৱাৰ আদি পাৰ খুব সুন্দৰকৈ তেওঁ যিহেতু গীতটি আপোনালোকৰ মাজলৈ এৰি দিছে আপোনালোকে আশা কৰিছোঁ সকলোৱে মৰম চেনেহ দিব আৰু এইবাৰ বহাগত যাতে নিহাৰিকা গানটোৱে যাতে সকলো ৰাইজৰ পৰা যাতে মৰম পায় তাৰে আমি আশা কৰিলোঁ আৰু যিহেতু আমাৰ লগত বাইদেউ আছে কি ক'ব আজি খুব ভাল লাগিছে ৰঙালী বিহুতে আজি যি শুভ মুক্তি কৰিছে আমাৰ ইন্দ্ৰজিৎ দুলীয়া হাৰিকা গানটো আৰু যুগান্ত আমাৰ ভাই হয় তেওঁ আচলতে গানটো লিখিছে আমি দুয়োকে শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ অশেষ ধন্যবাদ আৰু চাওক আপোনালোকে ইয়াত কিমানখিনি তেওঁক মানে ভাল পোৱা ব্যক্তি আছে আৰু সকলোৱে তেওঁ আহিছে আজি এই উন্মোচন কৰা এই নিহাৰিকাৰ গীতটি সকলোৱে উন্মোচন কৰিবৰ কাৰণে আৰু চাওক তেওঁলোকৰ অডিয়েঞ্চবিলাক চাওক তেওঁলোকৰ যিসকলে ভাল পায় ইন্দ্ৰজিৎ দুলীয়াক আৰু গোটেই গাঁৱৰ ব্যক্তি আজি আহি ইয়াত উপস্থিত হৈছে খুব সুন্দৰ আৰু আপোনালোকেও এইবাৰ বহাগত নিহাৰিকাৰ গীতটি আপোনালোকে আদৰি ল'ব বুলি আমি আশা কৰিলোঁ আৰু যিহেতু আমাৰ লগত এজন বিশেষ সমাজকৰ্মী আছে ত্ৰিদীপজ্যোতি মৰাণ তেওঁৰ পৰা অকণমান জানিব বিচাৰিছোঁ যে আজি কি বুলি ক'ব ভাল লাগিছে হয় নহয় উৰুষা পূজাৰ পৰা লুইতৰ বাটেৰে জগত সভালৈ মানে উৰুষা পূজাৰ পৰা তেওঁ জগত সভালৈ যাবলৈ চেষ্টা কৰিছে এনেকুৱা উৰুষা পূজাতে আচলতে এনেকুৱা ধুনীয়া ধুনীয়া সৃষ্টিবিলাকৰ জন্ম হয় আৰু ইন্দ্ৰজিৎ দুলীয়া খুব ধুনীয়া কণ্ঠৰ অধিকাৰী তেওঁ নিহাৰিকা নামৰ যিটো গীত উলিয়াইছে শুনিয়ে প্ৰথমতে মানে ভাল লাগিছে মানে আমি ডেকা ল'ৰাটো ৰোমান্টিক এটা ভাইব্ৰেশ্যন আহি গৈছে মানে গতিকে খুব ধুনীয়া এটা গীত ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু ইন্দ্ৰজিৎ দুলীয়াৰ যিটো চেষ্টা সংগীতৰ জগতখনত নতুন নতুন সদায় কাম কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰি গতিকে তেওঁ এই চেষ্টা অব্যাহত থাকক আৰু ৰাইজে ইন্দ্ৰজিৎ দুলীয়াক আঁকোৱালি লওক হয় হয় খুব সুন্দৰ আৰু মোৰ লগত এফালে যিহেতু আছে ৰশ্মিকা তুমি কি বুলি ক'বা আজি যিহেতু ধৰা একদম তোমাৰ ঘৰৰ একদম কাষতে ইন্দ্ৰজিৎ ককাইদেৱে খুব সুন্দৰকৈ এটি গান আজি ৰাইজৰ কাৰণে দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে তোমাৰ কেনেকুৱা লাগিছে পোনপ্ৰথমে মই ইন্দ্ৰজিৎ দুলীয়া ককাইদেউক বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু ইমান সুন্দৰ গানসমূহ আমি তেওঁৰ কণ্ঠৰে শুনিব পোৱাৰ বাবে আচলতে ইমান ওচৰতে আমাৰ ঘৰৰ ওচৰৰে আৰু আমাৰ অঞ্চলৰে গৌৰৱ বুলি ক'ব লাগিব তাকে আৰু আগলৈ যাতে আৰু শুনিব পাওঁ তাৰে আশা ৰাখিছোঁ আৰু আমাৰ লগত এজন বিশেষ ব্যক্তি আছে যিজন ব্যক্তিয়ে এই নিহাৰিকা গীতটো লিখিছিলে তেওঁৰ পৰা আমি দুটামান কথা জানোচোন যে তেওঁ কি বুলি ভাবি পেলাই এই গীতটো ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে বা কি বুলি তেওঁ লিখিছিলে কিন্তু তাৰ আগতে আমি তোমাৰ চিনাকিটো অকণমান জানি লওঁ হয় নমস্কাৰ মোৰ নাম শ্ৰী যুগান্ত মৰাণ মোৰ ঘৰ বৌমেচি কাকপথাৰ ৰিয়াক তাৰপিছত মই জুকলিবাৰীত থাকোঁ হয় আচলতে নিহাৰিকা গানটো এটা বিহুগীত হিচাপে ৰোমান্টিক হিচাপে লিখা হৈছিল কিন্তু পৰৱৰ্তী সময়ত কথাটো ভবা হ'ল যে কেৱল মানে বিহুগীতে নকৰি যদি বিহুসুৰীয়া কৰি দিয়া হয় এইটো মানে আৰু অৰ্থপূৰ্ণ হৈ উঠে সেইটো কাৰণে আমি ভাবিলোঁ যে গীতটো তেনেধৰণে কৰি দিওঁ আৰু ৰাইজে শুনিলে আশা কৰিছোঁ আমি যদিহে ৰাইজে শুনে আপোনালোকো নিশ্চয় গম পাব এই গানটোৰ জৰিয়তে আচলতে কি বুজাব খোজা হৈছে আৰু যে নতুন প্ৰজন্মৰ আমাৰ যিবোৰ গীত ৰচনা হৈছে বা যেনে ধৰণৰ বিভিন্ন ধৰণৰ গীত ৰচনা হৈছে তাতকৈ অলপ হ'লেও মানে কিবা এটা পৃথক হ'ব বেছি ধন্যবাদ থাকিল আৰু ইয়াতে আপোনালোকে এটা কথা মন কৰিব যে চাওক আমি সকলোৱে গাঁৱত জন্ম হৈছোঁ গাঁৱতে ডাঙৰ দীঘল হৈছোঁ কিন্তু আমি এতিয়া চাওক গাঁৱত থকা এই ভিতৰত যিবিলাক আমাৰ প্ৰতিভাবিলাক আছে সকলোৰে বিভিন্ন ধৰণৰ প্ৰতিভাবিলাক আছে এই প্ৰতিভাবিলাকে আমি এতিয়া ৰাইজৰ আগত অৰ্থাৎ গোটেই বিশ্বত আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কোনোবাই ধৰক গীত লিখিছে কোনোবাই গীত চৰ্চা কৰিছে কোনোবাই ধৰক ষ্টুডিঅ' খুলিছে বিভিন্ন ধৰণৰ কাম আৰু এই কামবিলাক লৈয়ে আমি সকলোৱে যদি গাঁৱৰ ব্যক্তিবিলাকে যদি ওলাই আহোঁ আৰু আমাৰ বিশেষকৈ অসমীয়া ব্যক্তিবিলাকে এতিয়া ধৰক এনেকুৱা ধৰণৰ কামবিলাক কৰিবৰ কাৰণে তেওঁলোকে সকলোৱে চেষ্টা কৰিছে আৰু আমাৰ অসমীয়া সমাজখন আমি ৰাইজৰ আগত বা বিশ্বৰ আগত আমি কি ধৰণে দাঙি ধৰিব পাৰোঁ সকলোৱে চেষ্টা কৰি এই ধৰণে যদি আমি আগবাঢ়ি যাওঁ এদিন চাব আমাৰ অসমীয়া কিন্তু বহুত বেছি ওপৰত থাকিব আজি ভিডিঅ'টো অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই নিহাৰিকা গীতটি আপোনালোকে সকলোৱে আদৰি ল'ব বুলি ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম